মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই মধুমিতা বৰপূজাৰী বাইদেৱে তোমালোকক সাংশ্লেষিক আহ আৰু প্লাষ্টিক নামৰ পাঠটি ইতিমধ্যে পঢ়াই আছিলোঁ। তাৰে আজি আমি সাংশ্লেষিক আহ আৰু প্লাষ্টিকৰে প্লাষ্টিক আৰু পৰিৱেশ, প্লাষ্টিকৰ পৰিৱেশৰ ওপৰতনো কেনেকুৱা প্ৰভাৱ সেই বিষয়ে আলোচনা কৰিম। পাঠটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এখন ছবি দেখুৱাওঁ। এই ছবিখন চোৱাচোন। ছবিখনত এফালে কিছুমান পাচলি, ফল মূল আদিৰ বাকলি, কাগজ আৰু কাঠৰ খৰি যেন দেখুওৱা হৈছে, আৰু আনফালে চিচাৰ বটল, পেপচি আৰু পেপচি, কোকা কোলাৰ ধাতুৰে বনোৱা কিছুমান টেমা আৰু পলিথিনৰ বেগ দিয়া হৈছে। আমি সকলোৱে জানো পলিথিনটো হৈছে এবিধ প্লাষ্টিক। এতিয়া তোমালোকে মোক কোৱাচোন, ইয়াৰ ভিতৰত কোনখিনি বস্তু সোনকালে পচিব? হয়, তোমালোক ঠিকেই ধৰিছা তোমালোকে যে আমি পাচলিৰ বাকলিখিনি, কাগজ, কাঠ এইবিলাক সোনকালে পচিব। গতিকে আমি ইয়াৰ পৰা আমি জানিব পাৰিছোঁ পলিথিন, কাঁচৰ বটল বা ধাতু সিমান সোনকালে নপচে, বা আমি যদি আজি পলিথিনৰ বেগ এটা ইয়াত পেলাই দিলোঁ, এসপ্তাহৰ পাছতো আমি যদি সেই ঠাইত চাওঁ, সেই পলিথিনৰ বেগটো একেধৰণেই দেখা পাওঁ। গতিকে আমি এটা কথা গম পালোঁ যে এই বস্তুবিলাক কিছুমান আমি সহজে পচি যায় আৰু কিছুমান সহজে নপচে। তাৰ ওপৰতে ভিত্তি কৰি পদাৰ্থসমূহক দুটা ভাগত ভাগ কৰা হৈছে। ভাগকেইটা হৈছে জৈৱ পচনশীল আৰু জৈৱ অপচনশীল। জৈৱ পচনশীল বা বায়'ডিগ্ৰেডেবল মানে হ'ল যিবোৰ পদাৰ্থ বেক্টেৰিয়া বা আন অণুজীৱৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যায়, সেই পদাৰ্থবোৰেই হৈছে জৈৱ পচনশীল পদাৰ্থ। যেনে আমি আগৰ উদাহৰণটোত পাইছিলোঁ যে ফল মূল, পাচলি, কাগজ, কাঠ এনেকুৱাবিলাক হৈছে কি জৈৱ পচনশীল সামগ্ৰী। তাৰ পাছত কিছুমান এনেকুৱা পদাৰ্থ আছে যিবোৰ প্ৰাকৃতিক ক্ৰিয়া প্ৰক্ৰিয়াৰ দ্বাৰা সহজে পচি নাযায়, সেইবিলাকেই হৈছে জৈৱ অপচনশীল পদাৰ্থ, যেনে প্লাষ্টিক, বিভিন্ন ধৰণৰ ধাতু ইত্যাদি। গতিকে আমি কথা গম পালোঁ যে দুবিধ পদাৰ্থ আছে, জৈৱ পচনশীল আৰু জৈৱ অপচনশীল। যিবোৰ পদাৰ্থ বেক্টেৰিয়াৰ দ্বাৰা বা অণুজীৱৰ দ্বাৰা পচি যায় সেইবোৰ হৈছে জৈৱ পচনশীল, আৰু যিবোৰ পচি নাযায় সেইবিলাক হৈছে জৈৱ অপচনশীল, বায়'ডিগ্ৰেডেবল আৰু নন বায়'ডিগ্ৰেডেবল। এতিয়া আমি এখন তালিকা চাওঁচোন আহা। এইখন তালিকাখনত আৱৰ্জনাবিলাকৰ প্ৰকাৰ আৰু পচন হোৱাৰ বাবে লগা সময় আৰু পদাৰ্থটোৰ প্ৰকৃতি ভাগ কৰি দিয়া হৈছে। প্ৰথমতে দিয়া আছে শাক পাচলি, ফলৰ বাকলি, আহাৰৰ ৰৈ যোৱা ভাগ। পচনৰ বাবে সময় লাগে 1 পৰা 2 সপ্তাহ আৰু পদাৰ্থৰ প্ৰকৃতি হৈছে জৈৱ পচনশীল। কাগজৰ বাবে সময় লাগে 10 পৰা 30 দিন, জৈৱ পচনশীল পদাৰ্থ। কপাহী কাপোৰৰ বাবে সময় লাগে 2 পৰা 5 মাহ, পদাৰ্থ প্ৰকৃতি হৈছে জৈৱ পচনশীল। কাঠৰ 10 পৰা 15 বছৰ সময় লাগে, ইও হৈছে জৈৱ পচনশীল। ঊণৰ কাপোৰ প্ৰায় এবছৰ সময় লাগে, সিও জৈৱ পচনশীল। টিন, এলুমিনিয়াম আৰু আন ধাতুৰ টেমা 100 পৰা 500 বছৰ লাগে, এইবিলাকক জৈৱ অপচনশীল বুলি ধৰা হৈছে। প্লাষ্টিকৰ মোনা বহু বছৰ লাগে, এইবোৰ হৈছে জৈৱ অপচনশীল। গতিকে এই তালিকাখনৰ পৰা আমি এটা সাধাৰণ জ্ঞান কৰিব পাৰিছোঁ, সাধাৰণ ধাৰণা কৰিব পাৰিছোঁ যে জৈৱ পচনশীল আৰু জৈৱ অপচনশীল পদাৰ্থসমূহনো কোনবোৰ। যিহেতু প্লাষ্টিক পচিবলৈ বহু বছৰ সময় লাগে, সেইবাবে ই পৰিৱেশ হিতৈষী নহয়। প্লাষ্টিকৰ দহন প্ৰক্ৰিয়াত বায়ুমণ্ডললৈ বহুতো বিষাক্ত ধোঁৱা এৰি সেই বায়ুমণ্ডল প্ৰদূষিত কৰে।
প্লাষ্টিক বহুত জনপ্ৰিয়, তথাপি ই পৰিৱেশ হিতৈষী নহয়, ই পৰিৱেশ প্ৰদূষণ কৰে। কাৰণ প্লাষ্টিক যদি আমি জমা কৰি থৈ দিওঁ, সি জমা হৈ প্লাষ্টিকৰ আৱৰ্জনাৰ দমত ৰূপান্তৰিত হয়। গতিকে ই পৰিৱেশ প্ৰদূষণ কৰে। আৰু এই প্লাষ্টিকৰ দৰে সাংশ্লেষিক যিবিলাক পদাৰ্থ আছে, সেই পদাৰ্থবিলাকৰ দহন প্ৰক্ৰিয়া খুব লাহে লাহে হয় আৰু এইবোৰ সম্পূৰ্ণৰূপে পুৰি নাযায়। লগতে এইবিলাকে বায়ুমণ্ডললৈ বহুতো বিষাক্ত ধোঁৱা এৰি দিয়ে। তাৰ ফলত কি হয়, আমাৰ বায়ুৰ প্ৰদূষণ হয়। গতিকে আমি প্লাষ্টিক যদিও বহুলভাৱে জনপ্ৰিয়, গতিকে আমি ক'ব নোৱাৰোঁ, কিন্তু আমি প্লাষ্টিক যে পৰিৱেশ হিতৈষী সেই কথাটো আমি কেতিয়াও ক'ব নোৱাৰোঁ। পৰিৱেশক আমি সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে প্লাষ্টিকৰ এই ব্যৱহাৰ আমি কমাব লাগিব। এই সাংশ্লেষিক বস্তুসমূহে যাতে আমাৰ পৰিৱেশ বিনষ্ট নকৰে, তাৰ বাবে আমি এটা নীতি মানি চলিব লাগিব। নীতিটোক 4R নীতি বুলি কোৱা হয়। সেই 4R নীতিটো হৈছে 4টা R: ৰিডিউচ, ৰিইউজ, ৰিচাইকেল আৰু ৰিকভাৰ। এজন দায়িত্বশীল নাগৰিক হিচাপে তোমালোকে 4R নীতিটো সদায় মনত ৰখাটো উচিত। ইয়াত ৰিডিউচ বা হ্ৰাস কৰা মানে হৈছে যিমান সম্ভৱ আমি প্লাষ্টিকৰ বস্তুবোৰৰ ব্যৱহাৰ কমাই চলাব লাগে। আমি দোকানৰ সামগ্ৰী কিনিবলৈ যাওঁতে যদি কপাহী বা মৰাপাটৰ বেগ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ প্লাষ্টিকৰ ব্যৱহাৰটো কমি আহিব। আৰু যিহেতু কপাহী বেগ বা মৰাপাটৰ বেগ জৈৱ পচনশীল, সেইবিলাকে পৰিৱেশ প্ৰদূষণ নকৰে। তাৰপিছত এটা হৈছে কি ৰিইউজ বা পুনৰ ব্যৱহাৰ কৰা। তোমালোকে বুজি পাইছাই, আমাৰ হাতত যদি কোনোবা এটা পদাৰ্থ প্লাষ্টিকৰ বা চিচাৰ বটল থাকে, আমি সেই চিচাৰ বটলটোক পুনৰ যদি ব্যৱহাৰ কৰোঁ, সেইটোৱে হৈছে পুনৰ ব্যৱহাৰ। প্লাষ্টিকৰ যদি পলিথিন বেগ এটা আমি পুনৰ ব্যৱহাৰ কৰিছোঁ, সেইটোৱে হৈছে পুনৰ ব্যৱহাৰ কৰা। তাৰপিছৰটো হ'ল পুনৰাৱৰ্তন কৰা। অৰ্থাৎ প্লাষ্টিকসমূহ কোনোবা কাৰখানাত বা আন কোনো প্ৰক্ৰিয়াৰে সেইবিলাকৰ পৰা আকৌ নতুন কিছুমান সামগ্ৰী প্ৰস্তুত কৰা হয়, সেইটোৱে হৈছে পুনৰাৱৰ্তন কৰা। আৰু তাৰপিছত আহিছে পুনৰুদ্ধাৰ কৰা। আমি বস্তুবিলাক প্লাষ্টিকৰ যিবিলাক বস্তু, তাৰ পৰা কিছুমান প্ৰক্ৰিয়াৰে কি কৰা হয়, কিছুমান শক্তি লৈ সম্পদলৈ ৰূপান্তৰিত কৰা হয়। ৰিকভাৰ বা পুনৰুদ্ধাৰ পদ্ধতিটো আগৰ তিনিওটা পদ্ধতি কৰাৰ পাছতহে আচলতে কৰা হয়। গতিকে আমি এইকেইটা কথা মনত ৰাখিব লাগিব। এই পাঠটোৰ পৰা আমি ধৰিব পাৰিলোঁ যে সাংশ্লেষিক আঁহসমূহৰ বা সাংশ্লেষিক পদাৰ্থসমূহৰ যেনেকৈ উপকাৰিতা আছে, যেনেকৈ বহুল ব্যৱহাৰিতা আছে, তেনেকৈ ইহঁতৰ কিছুমান অপকাৰিতাও আছে। সেইবাবে এইবোৰ ব্যৱহাৰ কৰোঁতে আমি সদায় সাৱধান আৰু সতৰ্ক হোৱা উচিত। তোমালোকৰ পাঠৰ শেষত কেইটামান কথা লিখা আছে, সেই কথাকেইটাৰে মই আজিৰ পাঠটোৰ সামৰণি মাৰিম। তোমালোকে চোৱাচোন কি লিখা আছে। আঁহ সম্পৰ্কে জ্ঞান থকা ব্যক্তিয়ে জলাশয় বা আলিবাটত প্লাষ্টিকৰ মোনা নেপেলায়। দোকানলৈ যাওঁতে কপাহী বা মৰাপাটৰ মোনা লগত নিয়ে। প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে যত্ন কৰে। উদাহৰণস্বৰূপে স্কুললৈ আহাৰ নিবৰ বাবে প্লাষ্টিকৰ সলনি ষ্টীলৰ লাঞ্চ বক্সহে ব্যৱহাৰ কৰে। সেইকাৰণে দেশৰ দায়িত্বশীল নাগৰিক হিচাপে তোমালোকৰো এইখিনি কৰণীয় নহয় জানো? তোমালোকে দেখিছাই, বিদ্যালয়ত আমাৰ 2 ধৰণৰ ডাষ্টবিন আছে। এটাত আমি পচি যাব পৰা সামগ্ৰীসমূহ পেলাওঁ আৰু এটাত আমি যিবোৰ সহজে পচি নাযায় তেনেকুৱা সামগ্ৰীসমূহ পেলাওঁ। এতিয়া তোমালোকে নিশ্চয় বুজিছা কিয় আমি তেনে কৰোঁ। নিজৰ চৌপাশটো, নিজৰ বিদ্যালয়খন, নিজৰ ঘৰখন চাফা ৰখাটো আমাৰ কৰ্তব্য। আজি এই পাঠটো আমাৰ ইমানতে সামৰণি হৈছে। তোমালোকৰ গৃহকৰ্মবোৰ লিখি লোৱা।